আজি মোৰ চাকৰিৰ ইণ্টাৰভিউ আছে। নাজানো দে কি যি হয়, অলপ পৰিবেশ কৰা নাই। কিবা সোধে, ভয় লাগছে এতিয়া। যি হৈ দেখা যাব, যি সোধে তাকে উত্তৰ দিম, আৰু নল্লিতো নৰো। ঐ পাপা, তোৰ বোলে আজি ইণ্টাৰভিউ আছে? দেউতা, আজি মোৰ ইণ্টাৰভিউ আছে। কেইটা বজাৰ পৰা আছে ইণ্টাৰভিউ? মোৰ ৰাতিপুৱা 10টাৰ পৰা আছে। হয় নেকি? দে দে দে, ভালদৰে দিবি হা। ঠিক আছে দেউতা, ভালদৰে দিম। ৰাতিৰ পৰা ৰিভাইজ কৰি আছো। দে, ঠিকে আছে দে। কিবা খালি না? দেউতা, খাইছো। এতিয়া ওলাওৱে আৰু। ঠিক আছে দে, মোৰ আশীৰ্বাদ তোৰ লগত আছে। ধন্যবাদ দেউতা। বেয়াও লাগছে কবা, কালিতো মই গোটাই ৰাতি মোবাইল চাই আছো। এনে মিছামিছি কোৱা গেল দেউতাক ৰিভাইজ কৰা বুলি। আৰু যি হৈ দেখা যাব আৰু, ওলাও আৰু এতিয়া। ইণ্টাৰভিউ ৰুম এতিয়া পাইও গেলো। ভিতৰত বা কেতিয়া মাতে মোক? ছাৰ, ভিতৰত যাব পাৰিম না? ভিতৰৰ পৰা দেখোন কোনো মাতে দিয়া নাই। কোনোবা আছে নেকি ইণ্টাৰভিউ দিবে? ফটাফট পেচাব কৰি লওঁ, যাই আছো। কোন আহিব আছে? ছাৰ, মই আহিব পাৰিম নে? আহা, ভিতৰত আহা। আহিলো ছাৰ। বহি লোৱা তুমি। থেংক ইউ ছাৰ। তোক দেখোন অলপমান ডনাল্ড ট্ৰাম্প ভাল পায়ে। এইটো ডনাল্ড ট্ৰাম্পৰ কপি হলছে। মোৰ মাথাত কি আহি আছে। ঠিক আছে বাৰু, তোমাৰ নাম কি? মোৰ নাম ভোলা কলিতা। আচ্ছা, তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, ভন্টি দুজনী আছে। কোৱাচোন, তুমি কিমানলৈ পঢ়িছা? মেট্ৰিক পাছ, হাই ছেকেণ্ডাৰী পাছ, ডিগ্ৰী পাছ? হয়, মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছো। বাহ, ভালেই দেখোন। কোৱাচোন, তুমি এই কোম্পানীটোত কিয় চাকৰি কৰিব খোজা? এইটো আৰু কেনে কুৱেশ্যন হয়? কিয় চাকৰি কৰিব খোজা? পইচা লাগে কাৰণে কৰিব আছো। অলপ জোৰছে কোৱা। হয় ছাৰ, মোক চাকৰি এটাৰ বহুত প্ৰয়োজন। সেইকাৰণেহে মই এই কোম্পানীটোত চাকৰি কৰিম বুলি আশা ৰাখিছো। আচ্ছা, ঠিক আছে বাৰু। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? মামা হয়, মামা। কি মামা হয়? আমাৰ গাঁৱতো আছিল, আমি মামা বুলি মাতছো। চব জাগাত মামা বুলি মাতে। আৰে সেইটো সম্বোধন হে, মামা বুলি মাতা। অৰিজিনেল নামটো কি? সেইগিলা নাজনো ছাৰ, মই মামা বুলি মাতো। আৰে মামা মাতা, খুড়ো মাতা, পেহা মাতা তোৰ কথা। আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নামটো কি? হেমন্ত মামা। হেমন্ত কি লিখে? মামা লিখে, মামা। আৰে টাইটেল কি লিখে? আৰে মামা লিখে, মামা। মই কি পালত পৰছো? হেমন্ত মামা লিখে। দে তই কচোন, মহাসাগৰ কেইখন আছে? মই আজিলৈকে দেখাই পোৱা নাই, সেইকাৰণে মই নাজনো। তই সেইখিনিও নাজনা? মাষ্টাৰ ডিগ্ৰী কৰিছে বোলে। মাষ্টাৰ ডিগ্ৰীত সাগৰৰ কথা নকয় নহয়। মই আজিলৈকে দেখাই নাই, সেইকাৰণে নেথা বুলি কৈছো। দেচোন বাৰু কচোন, ব্ৰহ্মপুত্ৰৰ ওপৰত ফাৰ্ষ্ট দলং কোনখন আছে? ছাৰ, মই তেতিয়া জন্মই পোৱা নাছিলো। এইবিলাক তনে সৰুৰ পৰাই পঢ়ছে আৰু তই মাষ্টাৰ ডিগ্ৰী কৰিছা? ছাৰ, তেতিয়া কি দলং বনছি মই কি জানো? তেতিয়া মই জন্মই পোৱা নাই। জন্মৰ লগত কি কথা কিতাপত পাইছিলি না? সৰুতে দেউতাহঁতে গুৱাহাটীত যেতিয়া লৈ আছিল, তেতিয়া ওপৰত দি পাৰ হওঁতে কিবা এখন দেখছো, নামটো নাজনো ছাৰ। কেনে চলিয়ে আকৌ নাজনে? শুন, মনত ৰাখ, সেইখন শৰাইঘাট দলং বুলি কোৱা হয়। মনত পৰিছে। দেউতাই কৈছিল মোক এখন শৰাইঘাট দলং বুলি। সেইখনেই নেকি? আজি বা নাপৰো দিয়ক। ছাৰ, উত্তৰ কেইটাও কৈ দিবচোন, ভাল লাগে। এটা কাম কৰ, মোৰ জাগাত তই বহ, তোৰ জাগাত মই বহ। নালগে ছাৰ, আপুনি য'ত আছে তাতেই ঠিক আছে। মই এটাই ঠিকে আছো। অলপ উৎপাত বেছিকে পাইছি, সুধি আছো চোন, তই কি হেৰি আহিছে ইণ্টাৰভিউ দিবে? ছাৰ, মই বাছত আছো। কচোন, বাছত কিমানজন মানুহ আছিল? ছাৰ, আছিল চাগে 30 জন মান। ল'ৰা কিমান আছিল, ছোৱালী কিমান আছিল? ছাৰ, মই ল'ৰা ছোৱালী চাই থকা নাই, বাছত বহি বাহিৰৰ বস্তু চাই আহি আছো। হয় নেকি? কচোন, তেতিয়াহ'লে কেইখন দলং ক্ৰছ কৰি আছে? কেনে মাষ্টাৰে বদলা লৈছি চাগে। তাৰ 10খন মান কৰিছো নেকি? কি নেকি? মই নিকিৰ কথা সোধা নাই, কেইখন দলং ক্ৰছ কৰিছে ঘৰৰ পৰা এতেলৈকে আনতে? ছাৰ, মই নাজনো। তই জানা কি? ইটো সুধলি নাজনা, সিটো সুধলি নাজনা, আৰু তোক চাকৰি লাগে? অলপমান ইজি সোধকচোন, ইজি সোধক। হয় নেকি? সুধি আছো একে একে যদি 2 হয়, 2 একে কিমান হ'ব? ছাৰ, একে একে যদি 2 হয়, 2 একে 1 হ'ব। 2 একে 1 হ'ব। 1 যদি 2 হয়, 2 আৰু 1 লগ লাগিলে কি হ'ব? ঠিকেইটো কৈছো, একে একে 2, 2 একে 1 হ'ব। তই আকোই নাজনা দেখোন, কি ঘেণ্টা কৰিবা ইণ্টাৰভিউ দিবি আহিছে? ছাৰ, সেনকে নকব দিয়ক, ঘৰৰ মানুহক কল কৰি মাতি আনিম, ইয়াৰ পৰা ওলবা নৰব। কি কৈছে? একদম দিছে তই? যা মাতি আনগে, যা। চাব কিন্তু, পিছত লৈ আহাৰ পিছত মোক যাতে একো দুখ নেদে।
ইণ্টাৰভিউ দিবি আছে তোক কি ধুনীয়াকে কুৱেশ্যন সুধি আছে তই এটাও নৰা তোক মই কি কৰিব লাগে কেলে নাজনো স্যার মোক চাকরি লাগে কিবা জানা না তোৰ নামটোৰ বাহিৰে স্যার আপনি ইমান টান টান কুৱেশ্যন উঠছি দুয়ে একে কি নাজনা আৰু তই টান টান কুৱেশ্যনৰ কথা কৈ আছা লাষ্ট অপশ্যন তোৰ তুই যদি নৰা ইয়াৰ পৰা আউট ঠিক আছে স্যার একদম ইজিতকে ইজি হদক তোক মায়েৰে তিনখান ৰুটি খাবা দিছে এতিয়া সেই তিনখান ৰুটি খোৱাৰ পিছত তোৰ হাতত আৰু কি থাকিব এইটো আৰু কেনেকৈ কুৱেশ্যনে তিনখান ৰুটি খাবা দিছে তিনখান ৰুটি খোৱাৰ পিছত আৰু কি থাকিব লগত একদম ইজি কুৱেশ্যন যে তোক মায়েৰে তিনখান ৰুটি খাবা দিছে এতিয়া তই তিনখান ৰুটি খোৱা হৈ গেল এতিয়া তোৰ হাতত কি থাকিব স্যার ৰবক অলপ ভাববে দেখোন দে ভাব মই ৰখি আছো দেচোন স্যার মায়ে মোক তিনখান ৰুটি দিছে তিনখান ৰুটি খোৱা হৈ গৈছে অলপমান চব্জি বাকী আছে অলপমান চব্জি আছে চলি তোৰ হাতত তিনখান ৰুটি খোৱা হোৱাৰ পিছত তোৰ হাতত দেখোন একোৱেই নাথাকে বুৰ্বক সেইখিনিও কবা নাজানা তোক মই চব্জিৰ কথা সুধছো নেকি দেখোন তোক দেই নাই স্যার মই চব্জি নহকে সুধা ৰুটি খাবা নোৱাৰো সেইকাৰণে কৈছো তই ইয়াৰ পৰা আউট হৈ যা নেক্সট টাইম যদি এই এলেকাত তই মোক দেখা দিয়া আমি কিন্তু তোক সুধে নেৰো লাইফতো ক'তো ইণ্টাৰভিউ দিবে নাজবি স্যার খংকে করছি আপনার কুৱেশ্যনত বেৰিছে আপুনি সোধক মই পাৰা নাই তাতে আপোনাৰ মাথা কিয় গৰম হৈছে ইমান ইজি কুৱেশ্যন অনলি তোকে সুধছো বাকী চবকে টান সুধছো চবেই কবা পাইছে এটা আহিবে কোনে দিছে আপোনালোকে মাৰছি চবেই বেবাৰে ইয়াৰ পৰা আউট ঠিক আছে স্যার ভালকে কক যাম তো এতে কোনে থাকবে আছে তই যাবি নে নাই যাচোন চিকিউৰিটি ইয়াৰ পৰা বাহিৰ কৰি দি কাম দে সিকিউরিটি মাইতে নাঙ্গে কেনে করে না চাকে ঠিক আছে স্যার আৰু লগ পা কি কৈছে তই মোক আৰু লগ কৰিবি আহিবি নেক্সট টাইম লাইফত ক'তো যাতে দেখা নেদা আরে খংকে করছি হ'ব দে কেতিয়াবা দেখা পাবাও বাৰু ভগৱানক সেৱা কৰিছো তোক যাতে মই কেতিয়াও দেখা নাপাওঁ তাৰ কাৰণে আপুনি মৰিব লাগিল ইয়াৰ পৰা যাবি নে নাযা যা ঠিক আছে হ'ব দে স্যার যাও স্যার আৰু এটা কথা মনত পৰছি কি হ'ল আৰু তোৰ এইবাৰ আৰু মনত কৰিব লাগে কি আছে স্যার বেয়াটো নাপায় আপোনাক কলা ডোনাল্ড ট্ৰাম্প মান পায় কি কৈছে তই ইয়াৰ পৰা যা এইবাৰ মই মাৰিম তোক ঠিক আছে স্যার মই যাও দে মোৰ আগৰ পৰা ওলাই যা ওকে স্যার বাই বাই এই মাথাটো গৰম কৰি পেলছি কি যি কৰিবি আছি গিলে চলি দেই মুডটোৱে খাৰাপ হৈ গেল আৰু নেক্সট কোন আছে আহিব পাৰে ইয়েছ স্যার মই সোমাই আছো